Hello friends, welcome to Miss Porium Vlogs. আজি আমি বনাম cheesy garlic bread toast. যদি আমাৰ চেনেলত নতুনকৈ আহিছে বা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লব আৰু আগলৈকে আমাৰ চেনেলৰ ভিডিঅ'বোৰৰ নোটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। cheesy garlic bread toast বনাবলে আমাক লাগিব ব্ৰেড, মিহিকৈ কাটি লোৱা ধনিয়া পাত আৰু নহৰু 1 টেবুলস্পুন, মিহিকৈ কাটি লোৱা ক্যাপসিকাম 1 টেবুলস্পুন, বাটাৰ 2 টেবুলস্পুন, মিহিকৈ কাটি লোৱা ৰেড বেল পেপাৰ 1 টেবুলস্পুন, মিহিকৈ কাটি লোৱা গাজৰ 1 টেবুলস্পুন, কাটি লোৱা পিয়াজ 1 টেবুলস্পুন, সুইট কৰ্ন 1 টেবুলস্পুন, सुकी लोवा मोज़रेला चीज 2 टेबलस्पून, प्रथमते आमी নহৰুখিনি বাটাৰৰ লগত মিক্স কৰি লম। এতিয়া আমি বাটাৰখিনি ব্ৰেডৰ দুয়োটা সাইডে লগাই লম। এতিয়া ব্ৰেডত মজেৰেলা চিজ দিম। ক্যাপসিকাম অলপ দিম। রেড বেল পেপার দিলু। এতিয়া গাজৰ অলপ দিম। এতিয়া পিয়াজ দিম। সুইট কৰ্ন দিলু। আৰু অলপ মজেৰেলা চিজ দিলু। ধনিয়া পাত অলপ দিলু। অলপমান নিমখ ছটিয়াই দিম। আমি অলপ ৰেড চিলি পাউডাৰ ছটিয়াই দিছো, সেইটো নিদিলেও কথা নাই। এতিয়া আমি ব্ৰেড স্লাইস কেইটা পেনত গৰম কৰিম। ঢাকনিখন দি দিম যাতে সোনকালে গৰম হৈ চিজখিনি গলি যায়। এইখিনিতে আপোনালোকক জনাও যে ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু আপোনালোকৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এয়া চাও চিজি গাৰ্লিক ব্ৰেড টোষ্ট ধুনীয়াকৈ হৈ গৈছে।
এইটো ৰেচিপিটো আপোনালোকে ইভিনিং স্নেক নতুবা ব্ৰেকফাষ্ট হিচাপে বনাব পাৰে। আপোনালোকেও এই ৰেচিপিটো বনাই চাওক আৰু কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিছে।